নমস্কাৰ সকলোকে স্বাগতম জনাইছো এডিআৰি মাৰাথন ক্লাছলৈ আপোনালোকে চাই আছে বিশ্বাসী বন্ধু ইউটিউব চেনেলটোলৈ অহা কাইলৈ এডিআৰি গেট 3 গ্ৰেজুৱেশ্যন লেভেল আৰু ড্ৰাইভাৰ পৰীক্ষা গতিকে আমি হাজাৰটা কোৱেশ্চন আমি ডিসকাস কৰিছো আপোনালোকে যদি আগৰ ভিডিঅ'বোৰ চোৱা নাই চাব গতিকে আজি এইটো পাৰ্টত কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন আছে যি পৰীক্ষাত খুবেই অহা পৰীক্ষাত আহি থাকে এনেকুৱা ধৰণৰ কোৱেশ্চন গতিকে ভিডিঅ'টো চাবলৈ আপোনালোকে শেষলৈকে চাব লাগিব আমাৰ ক্লাছটো আৰু যদি ভাল পায় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব যাতে আমাৰ ভিডিঅ' আহিলে সকলোকে আগতে পায় আমাৰ চেনেলত যদি আপোনালোকে সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ লগতে আপোনালোকে বিভিন্ন ধৰণৰ আপডেটসমূহ পাই থাকিব সো দেৰি নকৰি ক্লাছটো আৰম্ভ কৰিছো আমি এমসিকিউ অনা নাই যাতে সময় খুব কম আছে আপোনালোকে এনসাৰবোৰ যাতে আপোনালোকে মনত ৰাখিব পাৰে তাৰ কাৰণে ডাইৰেক্টলি কোৱেশ্চন আৰু এনসাৰ লৈ আছো ওকে মনত ৰাখিব বেলুন ভৰোৱাৰ বাবে কোনটো গেছ ব্যৱহাৰ কৰা হয় সাধাৰণ বেলুন নহয় যিবিলাক বেলুন আপোনাৰ উৰি যায় সেইবিলাক বেলুনত কি গেছ ভৰোৱা হয় হাইড্ৰোজেন গেছ ভৰোৱা হয় মনত থাকিব বেলুন ভৰোৱাৰ বাবে কোনটো গেছ ব্যৱহাৰ কৰা হয় হাইড্ৰোজেন গেছ নেক্সট কোৱেশ্চনটো লাইছো তলৰ কাক বেৰত বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা বুলি কোৱা হয় এটো কোনক বুলি দিয়া হৈছে তলৰ কাক বেৰত বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা বুলি কোৱা হয় আমি অপচনত আছিল কোৱেশ্চনটো যেটো অপচন কেটা উঠাই দিছো ৰাইট আনসাৰটো হৈছে শংকৰাচাৰ্যক বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা বুলি কোৱা হয় বেদত নেক্সট কোৱেশ্চন প্ৰথম চন্দ্ৰত উপস্থিত হোৱা ব্যক্তি কোন এটো কিন্তু বহুতে ভুল কৰে প্ৰথম চন্দ্ৰত কোনে গৈছিল নীল আৰ্মষ্ট্ৰং গৈছিল প্ৰথম চন্দ্ৰত মনত থাকিব প্ৰথম চন্দ্ৰত কোন গৈছিল নীল আৰ্মষ্ট্ৰং ওকে গুড নেক্সট কোৱেশ্চনটো লাইছো ভাৰতৰ হীৰা খনি ক'ত আছে এটো কিন্তু বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হীৰা খনি আমাৰ ডায়মণ্ড যেটো খনি এটো ক'ত আছে ভাৰতৰ হেতু আছে অন্ধ্ৰ প্ৰদেশ আৰু ছত্তীশগড়ত গতিকে মনত ৰাখিব বহুত ইম্পৰ্টেন্ট কোৱেশ্চন এইবিলাক কোৱেশ্চন আহে গেট 3 আৰু ইয়াৰ মাজতে ক যদি আপোনালোক পিডিএফ ৰ প্ৰয়োজন হয় ড্ৰাইভাৰৰ লগতে গেট 4 সো সকলোবোৰ পিডিএফ আমি প্ৰভাইড কৰিছো যেহেতু গেট 4 এক্সাম আৰু এমাহ সময় আছে আপোনালোকৰ হাতত পিডিএফ কিটা লৈ আপোনালোকৰ লাভ হ'ব যদি আপোনালোকে গেট 4 এক্সাম দিব ওলাইছে তেনেহলে আপোনালোকে আমাক কন্টাক্ট কৰিব পাৰে আমাৰ কন্টাক্ট নম্বৰটো হ'ল 8638686390 এই নম্বৰটো আপোনালোকে কন্টাক্ট কৰিলে WhatsAppত আপোনালোকে পেমেন্ট কৰাৰ পিছত পিডিএফ পাই যাব মাত্ৰ 99 रुपीसত যদি আপোনালোকে পিডিএফ কিটা লয় আপোনালোকৰ লাভ হ'ব নেক্সট কোৱেশ্চনটো লাইছো কোনজন ভাৰতীয় নেতাই সতী প্ৰথা শেষ কৰিবলৈ চেষ্টা কৰিছিল সতী প্ৰথা কোনে শেষ কৰিছিল সতীদাহ প্ৰথা ৰাজা ৰামমোহন ৰায় এই কোৱেশ্চনটো এনসাৰ বহু কেইটা পৰীক্ষাত আহি থাকে কমন কোৱেশ্চন এটো ৰাজা ৰামমোহন ৰায় ওকে ৰাজা ৰামমোহন ৰায় নেক্সট কোৱেশ্চনটো লাইছো ভাৰতীয় সংগীত গাবলৈ সৰ্বাধিক কিমান সময় লাগে আমাৰ যেটো নেশনাল এন্থেম জনগণ মন আমাৰ কিমান সময়ৰ ভিতৰত আমি গাব লাগে বহুতে নাজানে নেশনাল এন্থেমটো 52 সেকেন্ড ওকে 52 সেকেন্ডত আমি গাই শেষ কৰিব লাগে গতিকে আমাৰ কিমান সময় লাগে 52 সেকেন্ড এটো মনত ৰাখিব নেক্সট কোৱেশ্চনটো লাইছো কৰ্ণৱালিছে স্থায়ী বসতিৰ পদ্ধতি কেতিয়া কাৰ্যকৰী কৰিছিল কৰ্ণৱালিছে 1780 1780 চনত কৰ্ণৱালিছে মনত ৰাখিব নেক্সট কোৱেশ্চন সাইমন কমিশন কেতিয়া ভাৰতলৈ আহিছিল 1928 ত সাইমন কমিশন ভাৰতলৈ আহিছিল ইয়াতে এটা কথা কৈলো কিছুমান কোৱেশ্চন আপোনাৰ আপ টু ডেট হ'ব পাৰে এনসাৰটো হা কাৰণ যেটো কোৱেশ্চন বিলাক আমি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন উঠাই লৈ আহিছো সো কেতিয়াবা কিছুমান কোৱেশ্চন আপ টু ডেট হ'ব পাৰে যেনেকৈ আপোনাৰ আটাইতকৈ পপুলেশন ষ্টেট কোনখন আগতে অৰুণাচল প্ৰদেশ আছিল এতিয়া উত্তৰ প্ৰদেশ হয়নে গতিকে আপোনালোকে সেইবিলাক আপ টু ডেট কোৱেশ্চন বিলাক আপোনালোকে মোক কৈ যাম আপোনালোকে চাই যাব আপ টু ডেট কোৱেশ্চন বিলাক কাৰণ কেতিয়াবা কোৱেশ্চন বিলাক এনসাৰটো চেঞ্জ হৈ যায় কাৰণ যেটো 2 বছৰ আগৰ কোৱেশ্চন হয় সো আপোনালোকে আপ টু ডেট হৈ কোৱেশ্চন বিলাক চাই যাব কিবা ভুল হলে কৈ দিব হ্যাঁ সাইমন কমিশন কেতিয়া ভাৰতলৈ আহিছিল 1928 চনত নেক্সট কোৱেশ্চন জালিয়ানৱালাবাগ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল এটো বহুতে ইম্পৰ্টেন্ট 1919 চনৰ 13 এপ্ৰিলত বহুতে চনটো মনত ৰাখে তাৰিখ আৰু মাহটো মনত নাৰাখে 1919 ত হৈছিল জালিয়ানৱালাবাগ হত্যাকাণ্ড কেতিয়া হৈছিল 23 এপ্ৰিল গতিকে এই তাৰিখটো আৰু মাহটো মনত ৰাখিবলৈ ট্ৰাই কৰিব বহুতে চনটো মনত ৰাখে চনটো মনত ৰাখিলেই নহব নেক্সট কোৱেশ্চন অজন্তা গুহা কোন ৰাজ্যত অৱস্থিত অজন্তা গুহা আমি সকলোৱে জানো ক'ত আছে মহাৰাষ্ট্ৰত আছে হয়নে গতিকে ক্লাছটো কৰি কেনেকুৱা লাগিছে জনাব আৰু এইবিলাক কমন কোৱেশ্চন হয় প্ৰায় কমন কোৱেশ্চন নেক্সট কোৱেশ্চন ভাৰতীয় আন্দোলন কেতিয়াৰ পৰা আৰম্ভ হৈছিল 1942 চনৰ পৰা কেতিয়াবা 9 আগষ্ট বুলিও আছে 8 আগষ্ট বুলিও আছে গতিকে 1942 মনত ৰাখিব নেক্সট কোৱেশ্চন আজাদ হিন্দ ফৌজ কোনে প্ৰতিষ্ঠা কৰিছিল আজাদ হিন্দ ফৌজ প্ৰতিষ্ঠা কৰিছিল সুভাষ চন্দ্ৰ বসুই মনত থাকিব কোনে প্ৰতিষ্ঠা কৰিছিল সুভাষ চন্দ্ৰ বসুই কি প্ৰতিষ্ঠা কৰিছিল আজাদ হিন্দ ফৌজ প্ৰতিষ্ঠা কৰিছিল নেক্সট কোৱেশ্চন দিল্লী চালোৰ স্লোগান কোনে দিছিল দিল্লী চলো ওকে এটো অসমীয়াত অলপ ভুল হৈ আছে দিল্লী চলো দিল্লী
দিল্লী চলো শ্লোগান কোনে দিছিল সুভাষ চন্দ্ৰ বসুই দিল্লী চলো শ্লোগান দিছিল নেক্সট কোৱেশ্চন ফকৰা নংগল প্ৰকল্প কোনখন নদীৰ ওপৰত আছে সতলুজ নামৰ নদীৰ ওপৰত আছে ফকৰা নংগল নেক্সট কোৱেশ্চন হীৰাকুণ্ড বান কোনখন ৰাজ্যত অৱস্থিত হীৰাকুণ্ড বান ক'ত আছে উৰিষ্যাত আছে কি আছে হীৰাকুণ্ড বান আছে ওকে নেক্সট কোৱেশ্চন কোনটো মহৰ কামোৰত ফলত ডেংগু জ্বৰ হয় এটো কিন্তু জ্বৰ আহিছিল এন্ডিছ মহৰ ফলত বহুত ইম্পৰ্টেন্ট জাপানিজ এনকেফ্লাইটিছ বুলি বহুতে লিখিব কিন্তু নহয় ডেংগু বা জ্বৰ ডেংগু জ্বৰ কোনটো মহে কামুৰিলে হয় এন্ডিছ মহে কামুৰিলে হয় এটো মনত ৰাখিব কোনটো মহে এন্ডিছ মস্কিটো নেক্সট কোৱেশ্চন পানীৰ আপেক্ষিক ঘনত্ব সৰ্বোচ্চ কিমান ডিগ্ৰী পানীৰ আপেক্ষিক ঘনত্ব সৰ্বোচ্চ 4 ডিগ্ৰী সেলসিয়াস গতিকে মনত ৰাখিব 4 ডিগ্ৰী 4 ডিগ্ৰী সেলসিয়াস নেক্সট কোৱেশ্চনটো লাইছো নীলা বিপ্লৱ কিহৰ লগত জড়িত নীলা বিপ্লৱ নাম শুনিছে নীলা বিপ্লৱ ব্লু ৰিভলিউচন নীলা বিপ্লৱ কিহৰ লগত জড়িত মাছ উৎপাদনৰ পৰা এই বিপ্লৱ জড়িত নেক্সট কোৱেশ্চন সেট বিপ্লৱ কিহৰ লগত জড়িত গাখীৰ উৎপাদনৰ ক্ষেত্ৰত সেট বিপ্লৱ জড়িত সেট বিপ্লৱ নাম শুনিছে কিহৰ লগত জড়িত গাখীৰ উৎপাদনৰ ক্ষেত্ৰৰ লগত জড়িত নেক্সট কোৱেশ্চন মছলা উৎপাদনৰ বাবে কোনখন ৰাজ্য বিখ্যাত এটো কিন্তু বহুত ইম্পৰ্টেন্ট কোৱেশ্চন কোনখন ৰাজ্য বিখ্যাত কেৰালা কেৰালাত সৰ্বাধিক মছলা উৎপাদন কৰা হয় ওকে নেক্সট কোৱেশ্চন ক্ষেত্ৰফলৰ ফালৰ পৰা ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য কোনখন ৰাজস্থান মনত ৰাখিব সৰ্ববৃহৎ ৰাজ্য হৈছে ৰাজস্থান ওকে নেক্সট কোৱেশ্চন ছোটা নাগপুৰ মালভূমিৰ সৰ্বোচ্চ শৃংগ কোনটো ছোটা নাগপুৰ মালভূমিৰ সৰ্বোচ্চ শৃংগ হৈছে পৰশনাথ মনত থাকিব ক্লাস কৰি কেনেকুৱা লাগে বিশ্বাসী বন্ধু খুব কম সময় আছে আমাৰ হাতত গতিকে যিমান পাৰি সিমান ৰিভাইজ কৰিবলৈ আপোনালোকক ট্ৰাই কৰিছো যদি কোৱেশ্চন কিটা ভাল লাগিছে এটা লাইক কৰি দিব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব আৰু লগ বন্ধু কোনোবা আছে যদি শেয়াৰ কৰি দিব নেক্সট কোৱেশ্চনটো লাইছো ভাৰতত কোনখন ৰাজ্যত সৰ্বাধিক মাইকা উৎপাদন হয় মাইকা কোনখন ৰাজ্যত উৎপাদন হয় ঝাৰখণ্ডত সৰ্বাধিক মাইকা উৎপাদন হয় ওকে নেক্সট কোৱেশ্চন মাদাৰ টেৰেছাৰ জন্ম ক'ত হৈছিল আলবেনিয়াত মাদাৰ টেৰেছাৰ জন্ম হৈছিল ক'ত হৈছিল আলবেনিয়াত কি হৈছিল মাদাৰ টেৰেছাৰ জন্ম হৈছিল নেক্সট কোৱেশ্চন ভাৰতীয় সশস্ত্ৰ বাহিনীৰ মুখ্য সেনাধ্যক্ষ কোন ৰাষ্ট্ৰপতি ভাৰতীয় সশস্ত্ৰ বাহিনীৰ মুখ্য সেনাধ্যক্ষ হয় ৰাষ্ট্ৰপতি মনত ৰাখিব নেক্সট কোৱেশ্চন কিহৰ পৰা সৌৰ শক্তি লাভ কৰা হয় এটো সিম্পল কোৱেশ্চন সূৰ্যৰ পৰা আমি সৌৰ শক্তি লাভ কৰো হয়নে নেক্সট কোৱেশ্চন আমেৰিকাই প্ৰথম স্থানত থকাৰ সময়ত কোনখন দেশ দ্বিতীয় বৃহত্তম অৰ্থনীতিলৈ পৰিণত হৈছিল কোৱেশ্চনটো ক'ৰ পৰা কৈছো আমেৰিকাই প্ৰথম স্থানত থকাৰ সময়ত কোনখন দেশ দ্বিতীয় বৃহত্তম অৰ্থনীতিলৈ পৰিণত হৈছিল শুদ্ধ উত্তৰটো হৈছে চীন দেশ চাইনা নেক্সট কোৱেশ্চন কিমান প্ৰকাৰৰ কাৰক আছে আমাৰ 8 প্ৰকাৰৰ কাৰক পাও হয়নে 8 কিমান প্ৰকাৰৰ কাৰক আছে 8 প্ৰকাৰৰ কাৰক আছে নেক্সট কোৱেশ্চন মহাকাশৰ দূৰত্ব জুখিবলৈ কোনটো একক সঠিক পোহৰৰ বছৰ আমি লাইট ইয়াৰ বুলি কও যে আমি লাইট ইয়াৰ গতিকে মহাকাশৰ দূৰত্ব জুখিবলৈ আমি কোনটো একক ব্যৱহাৰ কৰো লাইট ইয়াৰ হেতু মনত ৰাখিবা পোহৰৰ বছৰ নেক্সট কোৱেশ্চন শুকান বৰফ কি ড্ৰাই আইস বুলি যে কয় কঠিন কাৰ্বন ডাই অক্সাইড শুকান বৰফ হৈছে কঠিন কাৰ্বন ডাই অক্সাইড ড্ৰাই আইস নেক্সট কোৱেশ্চন বৈদ্যুতিক বাল্বত কি ভৰোৱা হয় নাইট্ৰজেন গেছ ভৰোৱা হয় বৈদ্যুতিক বাল্বত মনত ৰাখিব নেক্সট কোৱেশ্চন স্বয়ং ফুলি উঠা বেলুনত কোনটো গেছ ভৰোৱা হয় স্বয়ং ফুলি উঠা নিজে নিজে ফুলি উঠে যে হেতু বেলুনত হিলিয়াম গেছ ভৰোৱা হয় মনত ৰাখিব নেক্সট কোৱেশ্চন প্ৰাথমিক ৰংবোৰ কি কি আমাৰ প্ৰাথমিক ৰং হৈছে ৰঙা সেউজীয়া নীলা হয়নে গতিকে এইবিলাক হল এই তিনটা হৈছে আমাৰ প্ৰাথমিক ৰং ৰঙা সেউজীয়া নীলা নেক্সট কোৱেশ্চন ৰাসায়নিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰিত কৰা যন্ত্ৰটোক কি বুলি কোৱা হয় আমাৰ যিবিলাক ৰাসায়নিক শক্তি সেই শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰিত কৰে আৰু সেই যন্ত্ৰটোক কি বুলি কোৱা হয় বেটাৰী বুলি কোৱা হয় বেটাৰী ওকে নেক্সট কোৱেশ্চন আলেকজাণ্ডাৰ ফ্লেমিঙে কি আৱিষ্কাৰ কৰিছিল পেনিচিলিন আৱিষ্কাৰ কৰিছিল কোনে আৱিষ্কাৰ কৰিছিল আলেকজাণ্ডাৰ ফ্লেমিঙে কেতিয়াবা আহিব পাৰে পেনিচিলিন কোনে আৱিষ্কাৰ কৰিছিল পেনিচিলিন আৱিষ্কাৰ কৰিছিল আলেকজাণ্ডাৰ ফ্লেমিঙে নেক্সট কোৱেশ্চন ভাৰতত পেছাদাৰী টি20 ক্ৰিকেট লিগক কি বুলি কোৱা হয় আইপিএল বুলি কোৱা হয় আমি অলৰেডি যোৱাকালি ডিসকাস কৰিছো ভাৰতৰ আটাইতকৈ সৰু ৰাজ্য কোনখন গোৱা হেতু আমি অলৰেডি ডিসকাস কৰিছো হয়নে ভাৰতৰ কোনখন চহৰক ব্লু সিটি বুলি কোৱা হয় যোধপুৰক ব্লু সিটি বুলি কোৱা হয় নেক্সট কোৱেশ্চন ভাৰতলৈ অহা প্ৰথম ইউৰোপীয় কোন আছিল ইউৰোপীয় ব্যক্তি ভাস্কো দা গামা কোনোবা হিউয়েনচাং লিখিত হয় হিউয়েনচাং কোন আছিল চীনা পৰিব্ৰাজকে আছিল হয়নে কিন্তু ভাস্কো দা গামা আছিল ইউৰোপীয় ব্যক্তি মনত ৰাখিব নেক্সট কোৱেশ্চন মেক্সেছে বঁটা লাভ কৰা প্ৰথম ভাৰতীয় কোন আছিল বা প্ৰথম ভাৰতীয় কোনে মেক্সেছে বঁটা লাভ কৰিছিল বিনোবা ভাবে তেখেতে প্ৰথম ভাৰতীয় মেক্সেছে বঁটা লাভ কৰিছিল নেক্সট কোৱেশ্চন বিশ্বৰ ভিতৰতে সৰ্বাধিক কয়লা উৎপাদনকাৰী দেশ কোনখন সেইখন হৈছে চীন দেশত সৰ্বাধিক কয়লা উৎপাদন হয় মনত থাকিব
নেক্সট কুৱেশ্যন 1857 চনৰ বিপ্লৱৰ সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল কোন আছিল সেই সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল আছিল লৰ্ড কেনিং বহুতে লৰ্ড মাউণ্টবেটেন লিখিত আহে কিন্তু মনত ৰাখিব লৰ্ড কেনিং নেক্সট কুৱেশ্যন ভাৰতীয় সংবিধানৰ ৰক্ষক বুলি কাক কোৱা হয় উচ্চতম ন্যায়ালয়ক কোৱা হয় আমি অলৰেডি ডিছকাছ কৰিছোঁ বেলুনত ভৰোৱাৰ বাবে কোনটো গেছ ব্যৱহাৰ কৰা হয় আমি অলৰেডি ডিছকাছ কৰিছোঁ হাইড্ৰজেন হয়নে নেক্সট কুৱেশ্যন জাতীয় সংগীত সম্পূৰ্ণ কৰিবলৈ সৰ্বাধিক কিমান সময় লাগে 52 ছেকেণ্ড জালিয়ানৱালাবাগ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল 1919 চনৰ 13 এপ্ৰিলত কোনজন স্বাধীনতা সংগ্ৰামীয়ে দিলে দিল্লী চলো শ্লোগান সেইটো হৈছে সুভাষ চন্দ্ৰ বসু গতিকে আমি যিবিলাক কুৱেশ্যন অলৰেডি ডিছকাছ কৰিছোঁ সেইবিলাক কুৱেশ্যন ৰিপিট আহি আছে চ' সেইবিলাক ৰিপিটবিলাক আমি স্কিপ কৰি আছোঁ নেক্সট কুৱেশ্যন কোনটো গ্ৰহক পৃথিৱীৰ যমজ ভগ্নী বুলি কোৱা হয় এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কোনটো গ্ৰহক পৃথিৱীৰ যমজ ভগ্নী বুলি কোৱা হয় কাৰেক্ট এনচাৰ হৈছে শুক্ৰ গ্ৰহক কি বুলি কোৱা হয় পৃথিৱীৰ যমজ ভগ্নী বুলি কোৱা হয় মনত থাকিব নেক্সট কুৱেশ্যন বিত্ত আয়োগৰ সদস্যসকলক কোনে নিযুক্তি দিয়ে বিত্ত আয়োগৰ সদস্যসকলক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে এইটো কিন্তু মনত ৰাখিব নেক্সট কুৱেশ্যন আমেৰিকাৰ ৰাষ্ট্ৰীয় খেল কি কোনে জানে আমেৰিকাৰ ৰাষ্ট্ৰীয় খেল কি আমেৰিকাৰ ৰাষ্ট্ৰীয় খেল হৈছে বেছবল ওকে আমেৰিকাৰ ৰাষ্ট্ৰীয় খেল কি আমেৰিকাৰ ৰাষ্ট্ৰীয় খেল হৈছে বেছবল নেক্সট কুৱেশ্যন অষ্টধ্যায় কাৰ ৰচনা অষ্টধ্যায় কোনে ৰচনা কৰিছিল পাণিনিয়ে অষ্টধ্যায় ৰচনা কৰিছিল গতিকে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন নেক্সট কুৱেশ্যন তলত উল্লেখ কৰা মোগল শাসকসকলৰ ভিতৰত কাক নিৰ্মাতাৰ ৰাজকুমাৰ বুলি কোৱা হয় নিৰ্মাতাৰ ৰাজকুমাৰ বুলি কাক কোৱা হয় শাহজাহানক কোৱা হয় শাহজাহান ওকে নেক্সট কুৱেশ্যন কোন শাসনৰ ৰাজত্বকালত বা কাৰ শাসনৰ ৰাজত্বকালত বৌদ্ধ সংগীত সংগঠিত হৈছিল বৌদ্ধ সংগীত কাৰ ৰাজত্বকালত সংগঠিত হৈছিল কনিষ্কৰ ৰাজত্বকালত সংগঠিত হৈছিল কাৰ ৰাজত্বকালত কনিষ্কৰ ৰাজত্বকালত নেক্সট কুৱেশ্যন কাৰ মাজত আফিং যুদ্ধ হৈছিল আফিং যুদ্ধ গম পাইছে নহয় ব্ৰিটেইন আৰু চীনৰ মাজত আফিং যুদ্ধ হৈছিল ব্ৰিটেইন আৰু কাৰ মাজত চীনৰ মাজত নেক্সট কুৱেশ্যন ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান ক'ত অৱস্থিত ভাৰতৰ বিজ্ঞান প্ৰতিষ্ঠানটো আছে বেংগালুৰুত ক'ত আছে বেংগালুৰুত নেক্সট কুৱেশ্যন আৰ্য শব্দৰ আক্ষৰিক অৰ্থ কি আৰ্য শব্দৰ আক্ষৰিক অৰ্থ হৈছে শ্ৰেষ্ঠ বা উচ্চ বৰ্ণৰ গতিকে আৰ্য শব্দৰ আক্ষৰিক অৰ্থ যদি সোধে আপোনালোকে লিখিব লাগিব শ্ৰেষ্ঠ বা উচ্চ বৰ্ণৰ নেক্সট কুৱেশ্যন হৰপ্পন সভ্যতা কেতিয়া আৱিষ্কাৰ হৈছিল 1921 চনত আৱিষ্কাৰ হৈছিল নেক্সট কুৱেশ্যন কোনটো প্ৰবন্ধ জীৱনৰ অধিকাৰ আৰু ব্যক্তিগত স্বাধীনৰ সৈতে জড়িত বা কোনটো প্ৰবন্ধ ইয়াত হৈছে 21 নং অনুচ্ছেদত আছে কোনটো প্ৰবন্ধত বুলি আছে কিন্তু একচুৱেলি কোনটো অনুচ্ছেদত হ'ব লাগে কোনটো অনুচ্ছেদত জীৱনৰ অধিকাৰ আৰু ব্যক্তিগত স্বাধীনতাৰ সৈতে জড়িত আছে সেইটো হৈছে 21 নং অনুচ্ছেদ মানে আৰ্টিকল 21 নেক্সট কুৱেশ্যন যদি বায়ুমণ্ডল নাথাকিলেহেঁতেন তেন্তে পৃথিৱীৰ পৰা আকাশখন কি ৰং দেখা গ'লহেঁতেন যদি আমাৰ বায়ুমণ্ডল নাথাকিলেহেঁতেন তেন্তে পৃথিৱীৰ পৰা আমি আকাশখন ক'লা দেখিলোঁ হয় এতিয়া নীলা দেখিছোঁ তেতিয়া ক'লা দেখিলোঁ হয় নেক্সট কুৱেশ্যন প্ৰথমবাৰৰ বাবে ক'ত অনুষ্ঠিত হৈছিল এছিয়ান গেম প্ৰথমবাৰৰ বাবে ক'ত অনুষ্ঠিত হৈছিল নতুন দিল্লীত অনুষ্ঠিত হৈছিল নিউ দিল্লী নেক্সট কুৱেশ্যন অজন স্তৰে কি শোষণ কৰে অতি বেঙুনীয়া ৰশ্মি অজন স্তৰে শোষণ কৰে সেইবাবে অজন স্তৰ বহুত ইম্পৰ্টেণ্ট নেক্সট কুৱেশ্যন কোনো বস্তুৰ গতিশক্তি আৰু সাম্ভাব্য শক্তিৰ যোগফলক কি বোলা হয় যান্ত্ৰিক শক্তি বোলা হয় কোনো বস্তুৰ গতিশীল আৰু সাম্ভাব্য শক্তিৰ যোগফলক যান্ত্ৰিক শক্তি বুলি কোৱা হয় মনত ৰাখিব নেক্সট কুৱেশ্যন সদিচ্ছা দিৱস কেতিয়া পালন কৰা হয় 20 আগষ্ট তাৰিখে সদিচ্ছা দিৱস পালন কৰা হয় নেক্সট কুৱেশ্যন কাৰ স্মৃতিত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হয় মেজৰ ধ্যানচান্দৰ স্মৃতিত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হয় ধ্যানচান্দ কোন আছিল হকীৰ যাদুকৰ নেক্সট কুৱেশ্যন অৰোবিল আশ্ৰম ক'ত অৱস্থিত অৰোবিল আশ্ৰম ক'ত আছে কেতিয়াবা সুধিব পাৰে পুডুচেৰীত আছে ক'ত আছে পুডুচেৰীত নেক্সট কুৱেশ্যন ভাৰতত জিপছমৰ সৰ্বাধিক উৎপাদন কোনখন ৰাজ্যত আছে বা ৰাজ্যত হয় ৰাজস্থানত হয় জিপছমৰ ওকে নেক্সট কুৱেশ্যন কোনটো লেখাত ভাৰতৰ উপ ৰাষ্ট্ৰপতি হ'ব বুলি উল্লেখ কৰা হৈছে ক'ত আছে কেই নম্বৰ অনুচ্ছেদত 63 নম্বৰ আৰ্টিকলত আৰ্টিকল 63 কি আছে আৰ্টিকল 63 আছে অনুচ্ছেদ 63 কি আছে ভাৰতৰ উপ ৰাষ্ট্ৰপতি হ'ব বুলি উল্লেখ কৰা হৈছে নেক্সট কুৱেশ্যন ভাৰতীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠান ক'ত অৱস্থিত এইটো কিন্তু বহুতে নাজানে ভাৰতীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানটো ক'ত আছে নতুন দিল্লীত আছে মনত ৰাখিব নেক্সট কুৱেশ্যন তলৰ কোনজন ভাৰত চৰকাৰৰ সাংবিধানিক মুৰব্বী ৰাষ্ট্ৰপতি হৈছে ভাৰত চৰকাৰৰ সাংবিধানিক মুৰব্বী ওকে নেক্সট কুৱেশ্যন অজন দিৱস কেতিয়া পালন কৰা হয় 16 ছেপ্টেম্বৰ তাৰিখে অজন দিৱস পালন কৰা হয় নেক্সট কুৱেশ্যন তলৰ কোনটো ৰাজপ্ৰসাদ সম্ৰাট আকবৰে ফতেহপুৰ চিক্ৰীত নিৰ্মাণ কৰিছিল সম্ৰাট আকবৰে ফতেহপুৰ চিক্ৰীত কোনটো ৰাজপ্ৰসাদ নিৰ্মাণ কৰিছিল পঞ্চমহল মনত ৰাখিব নেক্সট কুৱেশ্যন ভাৰতীয় ৰিজাৰ্ভ বেংক কেতিয়া ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল 1949ত ভাৰতীয় ৰিজাৰ্ভ বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল চনটো মনত ৰাখিবা 1949ত
ৰিজাৰ্ভ বেংক RBI ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল নেশ্যনেলাইজ কৰা হৈছিল ওকে নেক্সট কোৱেশ্চন কোন ভাইছৰয় ৰাজত্বকালত স্থায়ী বন্দোবস্ত কাৰ্যকৰী হৈছিল লৰ্ড কৰ্ণৱালিছৰ ৰাজত্বকালত ওকে নেক্সট কোৱেশ্চন কোনটো সাংবিধানিক সংশোধনৰ দ্বাৰা সংবিধানত মৌলিক কৰ্তব্য সংযোজন কৰা হৈছে 42 নং সংশোধনী ধাৰা ওকে 42 নেক্সট কোৱেশ্চন বিশ্বৰ সৰ্বাধিক ধান উৎপাদনকাৰী দেশ কোনখন চীনত বিশ্বৰ সৰ্বাধিক ধান উৎপাদন কৰা হয় আৰু চীনত চাহু উৎপাদন কৰা হয় নেক্সট কোৱেশ্চন এমনেষ্টি ইণ্টাৰনেশ্যনেল মুখ্য কাৰ্যালয় ক'ত অৱস্থিত এমনেষ্টি ইণ্টাৰনেশ্যনেল মুখ্য কাৰ্যালয় লণ্ডনত আছে ক'ত আছে লণ্ডনত মনত থাকিব নেক্সট কোৱেশ্চন নৰ্মদা নদীৰ উৎপত্তি ক'ৰ পৰা হৈছে নৰ্মদা নদীৰ উৎপত্তি অমৰকান্তক নামৰ পৰা হৈছে ক'ৰ পৰা হৈছে অমৰকান্তকৰ পৰা নেক্সট কোৱেশ্চন ভাংগৰা কোনখন ৰাজ্যৰ আটাইতকৈ প্ৰিয় লোকনৃত্য ভাংগৰা পঞ্জাৱৰ আমি সকলোৱে জানো পঞ্জাৱত ভাংগৰা কৰা হয় নেক্সট কোৱেশ্চন জনগণ মন নামৰ জাতীয় সংগীতৰ উৎপত্তি কোন আছিল ৰবীন্দ্ৰনাথ ঠাকুৰ এপল' ইনকৰ্পৰেশ্যন কোনটো অপাৰেটিং সিস্টেম বিকশিত কৰিছে iOS গতিকে iOS কোনে বিকশিত কৰিছে এপল' মানে এপল ব্ৰেণ্ডে ওকে নেক্সট কোৱেশ্চন বিহাৰৰ ৰাজধানী পাটনাৰ বাহিৰে কোনখন ৰাজ্যৰ ৰাজধানীৰ নাম পিৰে আৰম্ভ হয় গোৱা সৰি এইটো এনসাৰ গোৱা নহয় এইটো এনসাৰটো ভুল হৈ আছে আপোনালোকে কমেন্ট কৰি যাওক যে বিহাৰৰ ৰাজধানী পাটনাৰ বাহিৰে আৰু কি পিৰে আৰম্ভ হয় ৰাজধানীৰ নাম পিৰে আৰম্ভ হয় পিৰে আৰম্ভ হোৱা আৰু ৰাজধানী কি আছে আপোনালোকে কমেন্ট কৰিব গোৱা বুলি আছে উত্তৰটো গোৱাটো হৈছে আমাৰ সৰু ষ্টেট এইটো এনসাৰ ভুল হৈ আছে নেক্সট কোৱেশ্চন জ্যোতি বসুৰ পিছত কোনে আটাইতকৈ দীৰ্ঘদিন মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল পৱন কুমাৰ চামলিং নামটো মনত ৰাখিব নেক্সট কোৱেশ্চন উচ্চ মুদ্ৰাস্ফীতিৰ ইংগিত দিবলৈ কোনটো হিন্দী বাক্যাংশ ব্যৱহাৰ কৰা হয় কামৰা তোৰ মেহংগাই গতিকে হিন্দী বাক্যটো হৈছে কামৰা তোৰ মেহংগাই নেক্সট কোৱেশ্চন জ্যোতিষৰ মতে কিমান ৰাশি আছে জ্যোতিষৰ মতে 12টা ৰাশি আছে কোন সম্ৰাটৰ সৈন্যই মহাৰাণা প্ৰতাপৰ সৈতে হালদিঘাটীৰ যুদ্ধ কৰিছিল আকবৰে মনত ৰাখিব নেক্সট কোৱেশ্চন কম্পিউটাৰ ভাষা কবল কোনে উদ্ভাৱন কৰিছিল কম্পিউটাৰ ভাষা হৈছে COBOL কবল গ্ৰেছমাৰ হপৰে উদ্ভাৱন কৰিছিল কোনে কবল ভাষা কোনে উদ্ভাৱন কৰিছিল গ্ৰেছমাৰে নেক্সট কোৱেশ্চন কোনটো বলে সাঁতুৰবিদক পানীত সাঁতুৰিবলৈ সহায় কৰে কোনটো বলে উত্তাল শক্তিয়ে সাঁতুৰবিদক পানীত সাঁতুৰিবলৈ সহায় কৰে নেক্সট কোৱেশ্চন ভাৰতৰ ৰাষ্ট্ৰীয় আয়ৰ হিচাপ প্ৰথম কোনে কৰিছিল দাদাভাই নৌৰোজীয়ে কৰিছিল প্ৰথম মনত ৰাখিব নেক্সট কোৱেশ্চন W লৈ কাৰ মুখ্য কাৰ্যালয় জেনেভাৰ বা W লৈ ক'ত আছে জেনেভাত ভাৰতৰ সৰ্বোচ্চ জলপ্ৰপাত কোনটো জগ জলপ্ৰপাত ভাৰতৰ সৰ্বোচ্চ জলপ্ৰপাত ভাৰতৰ কোনখন ৰাজ্যক ধানৰ বাটি বুলি কোৱা হয় অন্ধ্ৰ প্ৰদেশক ধানৰ বাটি বুলি কোৱা হয় ধানৰ বাটি নেক্সট কোৱেশ্চন প্ৰথমবাৰৰ বাবে ক'ত নিক্ষেপ কৰা হ'ল পাৰমাণৱিক বোমা হিৰোশ্বিমা আৰু নাগাসাকিত প্ৰথমবাৰৰ বাবে পাৰমাণৱিক বোমা নিক্ষেপ কৰা হৈছে নেক্সট কোৱেশ্চন ডেসিবেল শব্দটো কিহৰ লগত জড়িত ডেসিবেল শব্দটো শব্দৰ লগত জড়িত হয়নে ডেসিবেল শব্দৰ লগত জড়িত ক'ত আছিল অংগ মহাজন পদৰ ৰাজধানী গতিকে অংগ মহাজন পদৰ ৰাজধানী চম্পাত আছিল সেইটো মনত ৰাখিব নেক্সট কোৱেশ্চন ভাৰতৰ কেন্দ্ৰীয় ঔষধ গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত ভাৰতৰ কেন্দ্ৰীয় ঔষধ গৱেষণা প্ৰতিষ্ঠান লক্ষ্ণৌত আছে মানৱ উন্নয়ন সূচাংকক কোনে প্ৰতিষ্ঠা কৰিছিল মানৱ উন্নয়ন সূচকাংকক কোনে প্ৰতিষ্ঠা কৰিছিল মেহবুব উল হকে প্ৰতিষ্ঠা কৰিছিল কোন বছৰত ভাৰতত প্ৰথমবাৰৰ বাবে ন্যূনতম মজুৰি আইন অনুমোদন কৰা হৈছিল 1948 চনত চন্দ্ৰ মনত ৰাখিব 1948 নেক্সট কোৱেশ্চন ইনচুলিন কোনে আৱিষ্কাৰ কৰিছিল ইনচুলিন শ্বেয়াৰিঙে আৱিষ্কাৰ কৰিছিল নেক্সট কোৱেশ্চন আমেৰিকা কোনে আৱিষ্কাৰ কৰিছিল আমি সকলোৱে জানো কলম্বাছে আমেৰিকা আৱিষ্কাৰ কৰিছিল কোনে আৱিষ্কাৰ কৰিছিল কলম্বাছে কোনখন নদীৰ পাৰত নাসিক অৱস্থিত গোদাবৰী নদীৰ পাৰত নাসিক অৱস্থিত পেনিচিলিন কিহৰ পৰা পোৱা যায় ভেঁকুৰৰ পৰা পেনিচিলিন পোৱা যায় পিত্তৰ উৎস কি পিত্তৰ উৎস হৈছে যকৃত কিডনি মনত ৰাখিব নেক্সট কোৱেশ্চন কোনখন দেশত বিক্ৰম সংবাদ চৰকাৰী পঞ্জিকা নেপালত আছে নেক্সট কোৱেশ্চন 1933 চনলৈকে গান্ধীজীয়ে সম্পাদনা কৰা কাকতখনৰ নাম কি 1933 চনলৈকে গান্ধীজীয়ে সম্পাদনা কৰা কাকতখনৰ নাম হৈছে যুৱ ভাৰত সেৱক সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল গোপাল কৃষ্ণ গোখলে ভাৰত সেৱক সমাজ প্ৰতিষ্ঠা কৰিছিল কোনটো গ্ৰহ সূৰ্যৰ আটাইতকৈ ওচৰত আছে বুধ গ্ৰহটো সূৰ্যৰ আটাইতকৈ ওচৰত আছে লোহাৰ
পানীৰ পাইপত জিংকৰ আৱৰণ মৰিচাৰ পৰা ৰক্ষা কৰিবলৈ কি বোলে জহদীকৰণ বুলি কোৱা হয় ইউৰেনিয়ামৰ বিভাজনৰ অবিৰত প্ৰক্ৰিয়াটো অব্যাহত ৰাখিবলৈ কোনটো কণিকাৰ প্ৰয়োজন নিউট্ৰনৰ প্ৰয়োজন নেহেৰু ট্ৰফি কোনটো খেলৰ লগত জড়িত নেহেৰু ট্ৰফি ফুটবলৰ লগত জড়িত আমি সকলোৱে জানো কম্পিউটাৰত যোগ কৰা তুলনা কৰা আৰু মিলোৱাৰ কাম কোড হয় মেমৰি চিপত হয় হেতু মনত ৰাখিব কম্পিউটাৰ কোৱেশ্চন যেটো গেট 3 কাৰণে বহুত ইম্পৰ্টেন্ট যেটো অহাকালি পৰীক্ষা আছে আৰু অহাকালি এটা আপডেট আছে পৰীক্ষা কেন্দ্ৰত আপোনালোকে 1.5 ঘণ্টা আগত যাব লাগিব যিসকলে দূৰত চেণ্টাৰ আপোনালোকে সোনকালে যাব কাৰণ কালি অতিপাত চেকিং হ'ব আৰু আপোনালোকে হাফ শাৰ্ট পিন্ধি যাব স্পৰ্টিং পিন্ধি যাব পাৰিলে আৰু লগত বেগ এবিলাক একো লৈ নাযাব ওকে সো এখিনি ইম্পৰ্টেন্ট নেক্সট কোৱেশ্চন তুলাই আইছো মনালিসাৰ বিখ্যাত ছবিখন কোনে নিৰ্মাণ কৰিছিল আমি সকলোৱে জানো লিওনাৰ্ডো ডা ভিঞ্চিয়ে ওকে এবিলাক কমন কোৱেশ্চন নেক্সট কোৱেশ্চন সাতটা ডাঙৰ মহাসাগৰ খাতুৰি পাৰ হোৱা প্ৰথম মহিলা কোন আছিল বুলা চৌধুৰী ওকে নেক্সট কোৱেশ্চন দিন ই ইলাহি বনোৱাৰ আদি উদ্দেশ্য কি আছিল সাৰ্বজনীন ভাতৃত্ববোধ মনত ৰাখিব নেক্সট কোৱেশ্চন দা থিওৰি অফ ড্ৰেইন কোনে প্ৰস্তাৱ কৰিছিল দা থিওৰি অফ ড্ৰেইন দাদাভাই নৰুজিয়ে প্ৰস্তাৱ কৰিছিল ভাৰতত সৰ্বাধিক উৎপাদন দিয়া খাদ্য শস্যৰ নাম লিখিয়া ভাৰতত সৰ্বাধিক উৎপাদন দিয়া খাদ্য শস্যৰ নাম হ'ল ভাত গোটেই বছৰটো কোন ৰাজ্যত বৰষুণ হয় বিশুবিয় ওকে নেক্সট কোৱেশ্চন মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ মিশ্ৰিত গ্ৰন্থিটো কি যকৃত চুলিৰ কলমে কি নীতিত কাম কৰে চুলিৰ কলমে পৃষ্ঠৰ টান নীতিত কাম কৰে নেক্সট কোৱেশ্চন দেশৰ প্ৰথমখন যুদ্ধ কলা বিশ্ববিদ্যালয় ক'ত প্ৰতিষ্ঠা হৈছে উদয়পুৰত প্ৰতিষ্ঠা কৰা হৈছে মহাত্মা গান্ধীৰ পঞ্চম পুত্ৰ বুলি কাক জনা যায় জামনালাল বাজাজক জনা যায় পঞ্চম পুত্ৰ বুলি নেক্সট কোৱেশ্চন কোনখন নগৰত ব্ৰহ্মা বিষ্ণু আৰু মহেশ্বৰ ত্ৰিতৰ বিখ্যাত মন্দিৰটো অৱস্থিত হুচিন্দ্ৰত আছে নেক্সট কোৱেশ্চন টিভিয়া নামৰ হাড়টো ক'ত পোৱা যায় মানুহৰ ভৰিত পোৱা যায় টিভিয়া নামৰ হাড়টো বহুত ইম্পৰ্টেন্ট টিভিয়া নামৰ হাড়টো ক'ত পোৱা যায় মানুহৰ ফুটত পোৱা যায় ভৰিত ক'ত পোৱা যায় মানুহৰ ভৰিত পোৱা যায় ওকে সো মনত ৰাখিব নেক্সট কোৱেশ্চন কোনটো ৰক্তকোটক সাৰ্বজনীন ডাটা বুলি কোৱা হয় ও ওকে ও গতিকে গ্ৰুপ ব্লাড গ্ৰুপ ও যেটো গ্ৰুপ তাক কি বুলি কোৱা হয় সাৰ্বজনীন ডাটা বুলি কোৱা হয় মানে সাৰ্বজনীন ডাটা মানে সবে বুজি পাইছে কোনটো তেজৰ কোটত সৰ্বাধিক সৰ্বভুজি বুলি কোৱা হয় এ বি তেজৰ গ্ৰুপক কি বুলি কোৱা হয় সৰ্বভুজি বুলি কোৱা হয় নেক্সট কোৱেশ্চন শৰীৰৰ আটাইতকৈ ডাঙৰ হাড় কোনটো উৰুৰ হাড় ফেমাৰ শৰীৰৰ আটাইতকৈ ডাঙৰ হাড় নেক্সট কোৱেশ্চন কোনটো অংগৰ পৰা পিত্ত নিঃসৰণ হয় লিভাৰৰ পৰা পিত্ত নিঃসৰণ হয় আটাইতকৈ সৰু গ্ৰন্থিৰ নাম কি পিটুইটাৰী গ্ৰন্থি হৈছে আটাইতকৈ সৰু গ্ৰন্থি বহুত ইম্পৰ্টেন্ট কোৱেশ্চন নেক্সট কোৱেশ্চন মানুহৰ শৰীৰত ক্ৰমজমৰ সংখ্যা কিমান 46 টা মানুহৰ শৰীৰত ক্ৰমজম আছে 46 নেক্সট কোৱেশ্চন এজন সুস্থ মানুহৰ শৰীৰৰ উচ্চতা কিমান এজন সুস্থ মানুহৰ শৰীৰৰ উচ্চতা 37 ডিগ্ৰী সেলসিয়াছৰ পৰা 98.6 ডিগ্ৰী ফাৰেনহাইট হেতু মনত ৰাখিব নেক্সট কোৱেশ্চন মানুহৰ হৃদয়ত কিমান কক্ষ পোৱা যায় 4টা কক্ষ পোৱা যায় কোঠালি পোৱা যায় মানুহৰ হৃদয়ত ওকে নেক্সট কোৱেশ্চন ৰক্ত কণিকাবোৰৰ আয়ুস কিমান 20 পৰা 120 দিন ৰক্ত কণিকাবোৰৰ আয়ুস নেক্সট কোৱেশ্চন মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি কোনটো লিভাৰ হৈছে মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগ কোনটো ছাল হৈছে মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগ গতিকে এইটো কোৱেশ্চন জবাবৰো আহিছে কমন এইটো কোৱেশ্চন স্কিন ওকে নেক্সট কোৱেশ্চন 1 মিনিটত মানুহৰ হিট স্পন্দন কিমান বাৰ হয় 1 মিনিটত মানুহৰ হিট স্পন্দন 72 বাৰ হয় 72 হিট পাম্প ওকে নেক্সট কোৱেশ্চন মানুহৰ শৰীৰত তেজৰ পৰিমাণ কিমান মানুহৰ শৰীৰত তেজৰ পৰিমাণ প্ৰায় 5 পৰা 6 লিটাৰ আমাৰ দেহত 5 পৰা 6 লিটাৰ তেজ থাকিবই লাগিব নহলে মানুহজন দুৰ্বল হৈ পৰে মনত ৰাখিব নেক্সট কোৱেশ্চন মানুহৰ তেজৰ pH ৰ মাত্ৰা কিমান 7.4 তেজৰ pH ৰ মানৰ বিষয়ত আহিবই pH আহিবই চাই যাবা 7.4 নেক্সট কোৱেশ্চন শৰীৰৰ আটাইতকৈ ডাঙৰ কোষ কোনটো স্নায়ু কোষ হৈছে শৰীৰৰ আটাইতকৈ ডাঙৰ কোষ মানুহৰ শৰীৰৰ কিমান হাড় আছে 206 ডাল হাড় আছে আমি সকলোৱে জানো হয়নে নেক্সট কোৱেশ্চন লালত পোৱা এনজাইমটোৰ নাম কি টাইলিন হেতু মনত ৰাখিবা নেক্সট কোৱেশ্চন ৰেডিঅ'ৰ কাৰ্যকলাপ কোনে আৱিষ্কাৰ কৰিছিল হেনৰি বেকুৱেৰেলে ৰেডিঅ'ৰ কাৰ্যকলাপ আৱিষ্কাৰ কৰিছিল নেক্সট কোৱেশ্চন পৰমাণু নিউক্লিয়াছ কোনে আৱিষ্কাৰ কৰিছিল ৰাদাৰফৰ্ডে ওকে নেক্সট কোৱেশ্চন হিন্দু বিজ্ঞানৰ ইতিহাস কোনে লিখিছিল মেঘনাদ সাহাই হিন্দু বিজ্ঞানৰ ইতিহাস লিখিছিল মনত ৰাখিব নেক্সট কোৱেশ্চন জিনীয় সংকেত কোনে আৱিষ্কাৰ কৰিছিল জিনীয় সংকেত হৰগোবিন্দ খুৰানাই আৱিষ্কাৰ কৰিছিল
টেলিস্কোপ কোনে আৱিষ্কাৰ কৰিছিল বা কোনে নিৰ্মাণ কৰিছিল গেলিলিঅ'য়ে টেলিস্কোপ নিৰ্মাণ কৰিছিল ইনচুলিন কোনে আৱিষ্কাৰ কৰিছিল বেটিং আৰু ভেষ্টে ইনচুলিন আৱিষ্কাৰ কৰিছিল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন নেক্সট কুৱেশ্যন কোনে গামা ৰশ্মি আৱিষ্কাৰ কৰিছিল পল বিলাৰ্ডে গামা ৰশ্মি আৱিষ্কাৰ কৰিছিল পল বিলাৰ্ড নামটো মনত ৰাখিব ৰেবিজৰ ভেকচিন কোনে আৱিষ্কাৰ কৰিছিল ৰেবিজৰ ভেকচিন লুই পেষ্টৰে আৱিষ্কাৰ কৰিছিল লুই পেষ্টৰ কুৱেশ্যন কেইটা যদি পিডিএফ লাগে আপোনালোকে 99 পে কৰি আমাৰ পিডিএফবোৰ ল'ব পাৰে গেট 4 কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব নেক্সট কুৱেশ্যন অক্সিজেন আৱিষ্কাৰ হৈছিল ক'ত চিল আৰু পিষ্টলিত ওকে নেক্সট কুৱেশ্যন ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয় 28 ফেব্ৰুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয় নিউট্ৰন কোনে আৱিষ্কাৰ কৰিছিল নিউট্ৰন আৱিষ্কাৰ কৰিছিল জেমছ চেডউইকে সেইটো মনত ৰাখিব নেক্সট কুৱেশ্যন চমপক্সৰ ভেকচিন কোনে আৱিষ্কাৰ কৰিছিল চমপক্সৰ ভেকচিন আৱিষ্কাৰ কৰিছিল এডৱাৰ্ড জেনাৰে কোনে আৱিষ্কাৰ কৰিছিল তেজৰ পৰিবহণ উইলিয়াম হাৰ্ভিয়ে তেজৰ পৰিবহণ আৱিষ্কাৰ কৰিছিল কোনে উইলিয়াম হাৰ্ভিয়ে নেক্সট কুৱেশ্যন কোনে এক্সৰে আৱিষ্কাৰ কৰিছিল WC ৰয়েনজনে এক্সৰে আৱিষ্কাৰ কৰিছিল ভাৰতৰ চৰাই মানুহ বুলি কাক কোৱা হয় ডা সেলিম আলী ডক্টৰ সেলিম আলীক ভাৰতৰ চৰাই মানুহ বুলি কোৱা হয় নেক্সট কুৱেশ্যন প্ৰজাতিৰ উৎপত্তি কোনে লিখিছিল চাৰ্লছ ডাৰউইনে প্ৰজাতিৰ উৎপত্তি লিখিছিল কাৰ দ্বাৰা লাইসোজম আৱিষ্কাৰ কৰা হৈছিল লাইসোজম কাৰ দ্বাৰা আৱিষ্কাৰ কৰা হৈছিল CD ডুব গতিকে লাইসোজম আৱিষ্কাৰ কৰিছিল কাৰ দ্বাৰা এই বেক্টেৰিয়াটো প্ৰথম আৱিষ্কাৰ কৰা হৈছিল লিউভেন হকে কোনে প্ৰথমে কৈছিল যে পৃথিৱীখন নিজৰ অক্ষত ঘূৰি থাকে আৰু সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে আৰ্যভট্টই কৈছিল মনত ৰাখিবা কোষৰ অধ্যয়নক কি বুলি কোৱা হয় এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন সাইটোলজি বুলি কোৱা হয় আমি কোষৰ বিষয়ে যদি অধ্যয়ন কৰোঁ তেনেহ'লে আমি সাইটোলজি অধ্যয়ন কৰিব লাগিব গতিকে সাইটোলজি বুলি কোৱা হয় নেক্সট কুৱেশ্যন প্ৰশ্নৰ অধ্যয়নক কি বুলি কোৱা হয় শৰীৰ বিজ্ঞান প্ৰশ্নৰ অধ্যয়নক কি বুলি কোৱা হয় শৰীৰ বিজ্ঞান বুলি কোৱা হয় চেণ্টাৰ ফৰ এডভান্সড টেকনলজি যাক চমুকৈ CAT বুলি কোৱা হয় CAT ক'ত অৱস্থিত ইন্দোৰত আছে CAT ক'ত আছে কেট চমুকৈ কেট বুলি কোৱা হয় কেট আছে ইন্দোৰত নেক্সট কুৱেশ্যন মৌ পালক বুলি কোৱা হয় মৌহেতি যিয়ে কৰে তাক কি বুলি কোৱা হয় মৌ পালক বুলি কোৱা হয় ভূমিকম্পৰ লগত জড়িত অধ্যয়নটোক কি বুলি কোৱা হয় আমি যিসকলে ভূমিকম্পৰ লগত অধ্যয়ন কৰে তাক ভূমিকম্প বিজ্ঞান বুলি কোৱা হয় ভূমিকম্প আহিলে যে কিমান ৰিখটাৰ স্কেলত ভূমিকম্প জোকাৰণি হৈছে আমি যে গম পাওঁ সেইবিলাক অধ্যয়ন কোনে কৰে ভূমিকম্প বিজ্ঞানীসকলে অধ্যয়ন কৰে পোক পৰুৱাৰ লগত জড়িত বিজ্ঞানৰ শাখাটোক কি বুলি কোৱা হয় পতংগ বিজ্ঞান বুলি কোৱা হয় মানুহৰ দেহত পোৱা ৰোগৰ অধ্যয়নক কি বুলি কোৱা হয় মানুহৰ দেহত পোৱা ৰোগৰ অধ্যয়নক ৰোগ বিজ্ঞান বুলি কোৱা হয় আঙুৰ উৎপাদনৰ সৈতে জড়িত কি বুলি কোৱা হয় ভিটিকালচাৰৰ পৰা আঙুৰ উৎপাদনৰ সৈতে জড়িত গতিকে এইটো মনত ৰাখিব নেক্সট কুৱেশ্যন ভাইৰাছৰ অধ্যয়নক কি বুলি কোৱা হয় ভাইৰলজি বুলি কোৱা হয় যিসকলে ভাইৰাছৰ অধ্যয়ন কৰে তাক ভাইৰলজি বুলি কোৱা হয় প্লাজমা গৱেষণা প্ৰতিষ্ঠান ক'ত আছে গান্ধীনগৰ গুজৰাটত আছে মনত ৰাখিবা নেক্সট কুৱেশ্যন চৰাইৰ লগত জড়িত বিজ্ঞানক কি বুলি কোৱা হয় পক্ষী বিজ্ঞান বুলি কোৱা হয় বাৰ্ড সায়েন্স নেক্সট কুৱেশ্যন মেলেৰিয়া গৱেষণা কেন্দ্ৰটো ক'ত আছে দিল্লীত আছে কি আছে মেলেৰিয়া গৱেষণা কেন্দ্ৰ নেক্সট কুৱেশ্যন চকুৰ চিকিৎসকক কি বুলি কোৱা হয় চকুৰ চিকিৎসক বুলি কোৱা হয় এইটো আমি সকলোৱে জানো নেক্সট কুৱেশ্যন ক'ত আছে ৰাষ্ট্ৰীয় মগজু গৱেষণা কেন্দ্ৰ ৰাষ্ট্ৰীয় মগজু গৱেষণা কেন্দ্ৰটো ক'ত আছে গুৰগাঁৱত আছে বহুত ইম্পৰ্টেণ্ট ভেঁকুৰৰ অধ্যয়নক কি বুলি কোৱা হয় মাইক'লজি বুলি কোৱা হয় এইটো কিন্তু প্ৰায় কমন কুৱেশ্যন যিসকলে ভেঁকুৰৰ ওপৰত অধ্যয়ন কৰে তাক কি বুলি কোৱা হয় মাইক'লজি বুলি কোৱা হয় বিক্ৰম সাৰাভাই মহাকাশ কেন্দ্ৰ ক'ত অৱস্থিত তিৰুৱনন্তপুৰমত বিক্ৰম সাৰাভাই মহাকাশ কেন্দ্ৰটো অৱস্থিত কেন্দ্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত কেন্দ্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানটো আছে কটকত আছে নেক্সট কুৱেশ্যন হাড়ৰ অধ্যয়নক কি বুলি কোৱা হয় অষ্টিঅলজি বুলি কোৱা হয় যিসকলে হাড়ৰ ওপৰত অধ্যয়ন কৰে অষ্টিঅলজি বুলি কোৱা হয় ফলৰ অধ্যয়নক কি বুলি কোৱা হয় পমলজি বুলি কোৱা হয় যিসকলে ফলৰ ওপৰত অধ্যয়ন কৰে সৌৰজগতক কোনে আৱিষ্কাৰ কৰিলে কপাৰনিকাছে সৌৰজগত আৱিষ্কাৰ কৰিছে এই কুৱেশ্যনটো আহিছে কিন্তু কপাৰনিকাছৰ ওপৰত কুৱেশ্যন গেট 3 আপোনাৰ হাই ছেকেণ্ডেৰী লেভেলত কুৱেশ্যন আহিছে গতিকে সৌৰজগত কোনে আৱিষ্কাৰ কৰিছে কপাৰনিকাছ নেক্সট কুৱেশ্যন পাৰমাণৱিক বিভাজনৰ ট্ৰিগাৰ কি নিউট্ৰন পাৰমাণৱিক বিভাজনৰ ট্ৰিগাৰ হৈছে নিউটন মনত ৰাখিবা কোনে পজিট্ৰন আৱিষ্কাৰ কৰিছিল এণ্ডাৰছনে পজিট্ৰন আৱিষ্কাৰ কৰিছিল পলিঅ'ৰ ভেকচিন কোনে আৱিষ্কাৰ কৰিছিল জনি চালকে পলিঅ'ৰ ভেকচিন আৱিষ্কাৰ কৰিছিল নেক্সট কুৱেশ্যন সময়কালীনতাৰ নিয়ম কোনে আৱিষ্কাৰ কৰিছিল মেণ্ডেলিভে সময়কালীনতাৰ নিয়ম আৱিষ্কাৰ কৰিছিল হাইড্ৰজেন বোমা কোনটো বিক্ৰিয়াৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হয় পাৰমাণৱিক সংযোজনৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হয় হাইড্ৰজেন বোমা ওকে পতন কি ধৰণৰ কণা প্ৰটন হৈছে ধনাত্মক আধান থকা কণা গতিকে প্ৰটনত কি থাকে ধনাত্মক আধান থাকে সেইটো মনত ৰাখিবা পাৰমাণৱিক বোমা কোনে নিৰ্মাণ কৰিছিল জেৰবাৰ্ট অপেনহাইমাৰ পাৰমাণৱিক বোমা নিৰ্মাণ কৰিছিল
জীৱাশ্মৰ বয়স কিমানৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয় ৰেডিঅ' কাৰ্বন ডেটিঙৰ পদ্ধতিৰে নিৰ্ধাৰণ কৰা হয় ৰেডিঅ' কাৰ্বন ডেটিং পদ্ধতিৰে নিৰ্ধাৰণ কৰা হয় সো এয়া আছিল আজি 1000 MCQৰ অন্য এটি পাৰ্ট গতিকে পাৰ্টটো কেনেকুৱা লাগিল জনাব আৰু আমাৰ আৰু ক্লাছ আহিব গতিকে সেইকেইটা ক্লাছ কৰিব আৰু এই ভিডিঅ'টো যদি ভাল লাগিছে লগ বন্ধুক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু পিডিএফটো যদি আপোনাক প্ৰয়োজন হয় তেনেহ'লে সকলোবোৰ পিডিএফ ল'ব পাৰিব মাত্ৰ 99 rupees সো সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ বিশ্বাসী বন্ধুৰ ভিডিঅ' সদায় চাই থাকিব এনেকৈ মৰম দিব আৰু এডিআৰ এক্সাম শেষ হ'লে আপোনালোকে নাভাবিব যে আমাৰ বিশ্বাসী বন্ধুৰ ভিডিঅ' শেষ হৈ গ'ল আমি গেট 4 কাৰণে ষ্টাৰ্ট কৰিম আৰু বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে আপোনালোকে প্ৰিপাৰেশ্যন চলিব আৰু বিভিন্ন নজনা কথা আপোনালোকে জানিব পাৰিব সো চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব আজিলৈ মানে নেক্সট ভিডিঅ' আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম